নমস্কাৰ পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এটি নতুন কবিতা আসলে এইটো কবিতা নহয় এটা মুকলি আহ্বান সেইসকল ব্যক্তিলৈ যিসকলে এই কৰোনা মহামাৰীৰ সময়তো সতৰ্ক হোৱা নাই আৰু গাত গা লগাই ধিটিঙালি কৰি ফুৰিছে সেইসকল ব্যক্তিলৈ বিশেষকৈ মই এই আহ্বানটো আগবঢ়াইছোঁ আহক আজিৰ এই কবিতাৰূপী আহ্বানটো শুনো গোটেই অসম ফুৰিবি মহাজ্ঞানী আছামে আনিছে উপহাৰ লাগিলে লৈ যা হাতত লাগে নে গাত ক'ত ল'বি উপহাৰ ক হৌ বুহান চহৰৰ অদৃশ্য উপহাৰ গাত গা লগাই আদৰি ল তোক বুজাই নোৱাৰি সেয়েহে আহ্বান দিলোঁ বুলি ভাবিছা চুবুৰীৰ ভাই কৈ ওচৰত যায় লৈ ল উপহাৰ লগাই গাত গা চেণ্ডেলক হাৰিত থৈ বাপু জুপুকা মাৰি জাকত বহ চৰকাৰৰ চাউল বেছি আনক তই ৰঙা পানীৰ বটল কিনি ল যা ভাত খাব নাপালেও কথা নাই সোম ৰস এপালি গিলিব পালেই হ'ল কোৱাৰেণ্টাইনত থকা ভাবি পতি পত্নীয়ে টিকটকত ভিডিঅ' দিব পালেই হ'ল কৰোনাই সকলোকে ক্লিন বল কৰি আছে আৰু আমাৰ কেৱল উইকেট গৈ আছে কৰোনাৰ কাৰেণ্ট ষ্টেটাছ নহয় যেন ক্ৰিকেটৰ ৰান ৰেটহে হৈ পৰিছে কেৱল বাঢ়িহে আছে কমিব কেতিয়া নো আইডিয়া অসমৰ লোকে লকডাউনত টীকাকৰণ খোৱা কিমান যে ভিডিঅ' এক্সক্লুচিভ হ'ল লকডাউনৰ উচিত মূল্য আমাৰ অসমীয়াৰ সহযোগত অসমত ভাইৰেল হ'ল লকডাউন 1 লকডাউন 2 লকডাউন 3 আৰু লকডাউন 4 সফল হ'ব যেতিয়া যদিহে মানুহ চৰকাৰৰ কথা নামানিলে হ'ব ঘৰে ঘৰে কৰোনাৰ লেঠা এয়া কবিতা নহয় এটি মুকলি আহ্বান নামানিলে গম পাবি ইয়াৰ পৰিণাম ধন্যবাদ যদি আপোনালোকৰ এই কবিতাটো ভাল লাগিছে বা কবিতা নহয় ঠিক এটা আহ্বান যদি ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক সেইসকল ব্যক্তিলৈ শ্বেয়াৰ কৰি দিয়ক যিয়ে এতিয়াও সজাগ হোৱা নাই এতিয়াও সতৰ্ক হোৱা নাই তেওঁলোকলৈ এইটো শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকে এইটো শুনি অলপ হ'লেও বুজে যিসকলে প্ৰথমবাৰৰ বাবে এই চেনেলটো চাই আছে অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগত থকা বেল আইকনটো দবাই দিয়ক যাতে আগলৈ এনেকুৱা ধৰণৰ আৰু কবিতা পাই থাকে এনেকুৱা ধৰণৰ আহ্বান পাই থাকে আপোনালোকে সুখে থাকক সন্তোষে থাকক কৰোনা ভাইৰাছ সংক্ৰমণৰ পৰা নিজকে বচাই ৰাখক আৰু নিজৰ পৰিয়ালকো বচাই ৰাখক তাৰে কামনাৰে আজিৰ এই কবিতাৰ শিতানটো ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ আপোনালোকৰ দিনবোৰ শুভ হওক